নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰি আছে মাজুলী ব্লগছ এণ্ড বলক আপোনালোকক দেখাই আছোঁ বিহুৰ তলি আজি প্ৰস্তুতি চলি আছে পেণ্ডেল বনোৱা তাকে আপোনালোকক দেখাবলৈ আৰম্ভ কৰিছোঁ বলক আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক আপোনালোকক দেখুৱাই আছোঁ বিহুৰ প্ৰস্তুতি কেনেধৰণে চলিছে ঐ আকাশ কৈছে ফৰ্টিতে যায় ল'ৰা একেবাৰে মানে ফালি গৈছে একেবাৰে এইটো আমাৰ উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয় এয়া পাই গ'লো আমি পাবলৈ হৈ গ'লো আপোনালোকে চাই থাকক পাই গ'লো আমি পৰি আছে মানে সম্পূৰ্ণ হোৱাগৈ নাই নিয়েৰ হৈ গ'ল আপোনাৰ কলেজ কলনী 22 তাৰিখ আৰু 23 তাৰিখে হ'ব এয়া কাম আৰম্ভ হৈ আছে আপোনালোকে চাওক এয়া পেণ্ডেলৰ মানুহকেইজন এইটোৱে হৈ গ'ল আপোনালোকৰ জেগাটো য'ত আমাৰ বিহুতলী হ'ব 22 তাৰিখে আৰু 23 তাৰিখে এয়া হৈ গ'ল আপোনাৰ নিয়েৰ হৈ গ'ল আপোনাৰ কলেজ কলনী আপোনালোকে আহিব 23 তাৰিখে আচুৰ্য বৰপাত্ৰ আপোনালোকক সকলোকে নিমন্ত্ৰণ জনালোঁ আপোনালোকেও আহিব এয়া আপোনালোকে চাওক এয়া আমাৰ আকাশ বিহু এনে কেনেকুৱা লাগিব বিহু এবাৰ পুৰা ধামাকা হ'ব মজা ধামাকা হ'ব এবাৰ বিহু ধামাকা এয়া আজিৰ পৰা ষ্টাৰ্ট পেণ্ডেলৰ কাম আৰম্ভ হৈছে এয়া আমাৰ পেণ্ডেলৰ মানুহ দাদা কেইদিনত পেণ্ডেল আৰম্ভ হৈ যাব নহয় কেইদিনত শেষ হ'ব বুলি কওক তই ডকচিছে আৰু ন একদম আৰু কি চেনেল মাজুলী ব্লগছ এণ্ড বি মাজুলী ব্লগছ এণ্ড লৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় নাই আৰু এডভান্স হ'ব লাগে থেংক ইউ যোগান বিভাগ এয়া যোগান বিভাগ বন্ধু কি ক'বা কি ক'বা বন্ধু হয় আমাৰ ইয়াতে অমৃত সাংস্কৃতিক মঞ্চ উদ্যোগত বিহু আয়োজন কৰা হৈছে সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰি আপোনালোকে আহিব চাব আমাৰ 23 তাৰিখে আচুৰ্য বৰপাত্ৰ জনপ্ৰিয় শিল্পী আচুৰ্য বৰপাত্ৰ আহিব তেখেতৰ গীত আপোনালোকে শুনিবলৈ পাব এবাৰ ধামাকা হ'ব বুলি শুনিছোঁ খালি বৰষুণটো নিদিলে হয় নহ'লে বোকা ডেন্স চলিব আৰু নে কি কোৱা ৰেইন ডেন্স চলিব এটা ৰেইন ডেন্স চলিব এয়া হৈ গ'ল ষ্টেজ বনাই আছে সম্পূৰ্ণ হোৱাকৈ নাই এয়া হৈ গ'ল ষ্টেজ কালিৰ ভিতৰত আপোনালোকৰ কাপোৰ তৰিব কাইলৈ আকৌ আহিম আপোনালোকক দেখাম আমি লগ পাই গ'লো মৃদুল দা ক'ৰ পৰা আহিলা মই বজাৰলৈ আহিলোঁ অঁ এই পেণ্ডেলটো কেনেকুৱা লাগিছে আমাৰ নেয়া বজাৰ যিটো কলেজত যিটো নেকি আমাৰ বিহু ফাংচন হ'ব কেনেকুৱা লাগিছে পুৰা ভাল লাগিছে আহিবা চাবলৈ নিশ্চয় হয় একদম চুট বুট কৰি অহা নাই যে একদম মানে হাঁহিছে চা আকৌ এইটো আই হাঁহিত ছোৱালী ফিদা হৈ যাব তোৰ একেবাৰে যিটো হাঁহি মাৰিছ আজি গৈ আছোঁ আমি বিহু তলিলে যোৱাকালিও গৈছিলোঁ আৰু আজিও গৈ আছোঁ আমি বিহু তলিলে এই আজি বেলেগ ৰাস্তা দি আহিছিলোঁ খালি নেহা বজাৰ হৈ থানা হৈ কলেজ হৈ মেলি গৈছিলোঁ আজি আমি পাঁচআলি হৈ ভিতৰ ৰাস্তা এটা আছে ভিতৰ ৰাস্তা দি আমি গৈ আছোঁ মানে অকণ পৰিৱেশটোকো অকণমান দেখাই দিওঁ ৰাইজক কি সুন্দৰ পৰিৱেশ মাজুলী বুলি ক'লে এনেও পৰিৱেশটো এনেও ভালেই বাৰু মাজুলীৰ যি সৌন্দৰ্যতা
চব ৰাস্তাত আহিছিলোঁ সেইটো নহ'লে আমি শ্বৰ্টকাট দি আহিছোঁ অ' ছোৱালীয়ে গাড়ী চলাইছে দেখোন ফালি গৈছে ৰিচিভ কৰিছোঁ বন্ধু বন্ধু চুটাই দিয়া পতাপ তুমি পাবানে তুমি বন্ধু পাবানে তুমি বন্ধু আৰু চুটাই দিয়া অলপ পঢ়াই দিলা কিন্তু দেই লেডিছে গাড়ী চলাইছে আজিকালি লেডিছে খুচি আৰু চবে একেলগে গাড়ী চলাব পাৰে এয়া আমি আহি পাই গ'লোঁ বিহুতলিলৈ বিহুতলি অ' মাই গড ছোৱালীও বাইক চলাই অ' আজিহে গম পালোঁ মই এনেকুৱা ফালিছে তই কিন্তু লগ পোৱাই দিলা বন্ধু এই বিৰু এইটো কম নহয় এইটো মেইন এক্টৰ এইটো ড্ৰাইভাৰটো এই আজি কাপোৰৰ কাম আৰম্ভ হৈ আছে কালিৰ ভিতৰত সম্পূৰ্ণ হৈ যাব আজি বহুতখিনি কাম আগবাঢ়ি গ'ল যোৱাকালি দেখা পাইছিলোঁ আপোনাৰ বাঁহ তৰিছিলে টিংপাতো যোৱাকালি লগোৱা নাছিলে আজি টিংপাত লগাই কমপ্লিট হৈ গ'ল আৰু আপোনাৰ ওপৰৰ আপোনাৰ চিলিঙি লগাই আছে আপোনাৰ কালিৰ ভিতৰত আপোনালোকৰ কাম কমপ্লিট হৈ যাব এয়া ফ্ৰণ্টত দেখিছে আপোনালোকে ষ্টেজৰ কাম চলি আছে আপোনালোকক লৈ গৈ দেখাম এয়া আহি গ'ল ষ্টেজ আজি স্ক্ৰীন তৰিলে ওপৰৰ আৰু বহুতখিনি কাম বাকী আছে এতিয়ালৈকে সম্পূৰ্ণ হোৱাকৈ নাই আপোনাৰ কালিৰ ভিতৰত কমপ্লিট হৈ যাব লাগে সন্ধিয়াৰ ভিতৰত আপোনাৰ চাৰিওফালে টিউবলাইট লগাব এইবোৰ দেখিছে চাৰিওফালে দূৰ দূৰণিত আপোনাৰ টিউবলাইট লগাব গোটেই আপোনাৰ ৰাস্তা গোটেই আমাৰ ৰাস্তাটো গোটেই টিউবলাইটে ভৰ্তি থাকিব আৰু পোহৰ হৈ থাকিব গোটেই আৰু আমাৰ যোনটো আমাৰ গামোচা আমি এটা আপোনাৰ ঝাণ্ডাৰ নিচিনাকৈ আমাৰ গামোচাত আমি চাৰিওফালে দিওঁ আৰু চাৰিওফালে আপোনালোকক মানে দেখি খুবেই ভাল লাগে মানে এয়া চব ষ্টেজ আহল বহল পুৰা দেখিছে আপোনালোকে ইয়াতে আপোনাৰ প্ৰগ্ৰামটো হ'ব আৰু সেইফালে আপোনাৰ দৰ্শকৰ কাৰণে আগত বনোৱা হৈছে আপোনালোকে চব মজা লাগিব এবাৰ মানে আৰু কম ধামাকা একদম আজিলৈ ইমানতে সমাপ্ত আৰু নেক্সট আপোনালোকক মই ভিডিঅ' দি থাকিম বিহু কেনেধৰণে আমাৰ নয়া বজাৰৰ যিটো নয়া বজাৰ সন্মিত ধুনীয়া সেইদিনা সন্ধিয়া শ্ব' প্ৰগ্ৰাম হ'ব সেই প্ৰগ্ৰামৰ বিষয়ে আপোনালোকক দি থাকিম আপোনালোকে চাই থাকিব